Hello everyone, মই আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। ইয়াত আমি বনাম মটন কাৰী। মটন বাবে মটন লোৱা হৈছে আৰু ইয়াত পিঁয়াজ, তেজপাত, জলকীয়া, লং, ইলাচি, জালুক, লগতে মছলা আৰু ইয়াত মান ধনিয়া পাত আৰু আদা নহৰু পেষ্ট আৰু তেলখিনিও দি দিয়া হৈছে। এতিয়া প্ৰথমতে আলুখিনি ফ্ৰাই কৰা হৈছে। ভাতৰ কাৰণে কুকাৰটো বহাই দিছোঁ। মায়ে বহুতখিনি হেল্প কৰিছে ইয়াত মই অকলে বনোৱা নাই। আলুখিনি প্ৰায় হাফ ফ্ৰাই হৈয়ে গ'ল। এতিয়া আপোনালোকে মছলাখিনি দি দিব কেৰাহীত আৰু ইয়াত পিঁয়াজখিনি ৰঙা হ'লে আপোনালোকে ভাজিব পাৰে আৰু ইয়াত নিমখ অকণমান দি দিয়া হ'ল। আৰু ইয়াত মটনখিনি দি দিয়া হ'ল। আপোনালোকে মটনখিনি ভালদৰে অলপমান ভাজি ল'ব আৰু ইয়াত অলপমান চাহ খাই লৈছোঁ মই। অলপ ভাজি লোৱাৰ পাছত মছলাখিনি আপোনালোকে এড কৰিব পাৰে আৰু ইয়াত পেষ্ট লগতে হালধি। এতিয়া অলপ মছলাখিনি দি দিছোঁ। মছলাত কাশ্মীৰী মিৰ্চ, কৰিয়েণ্ডাৰ পাউডাৰ আৰু গৰম মছলা ইউজ কৰা হৈছে আৰু জিৰা পাউডাৰ। আৰু ইয়াত পেষ্টখিনি আৰু মান ধনিয়া পাত দি দিলোঁ, কিন্তু মান ধনিয়া পাতখিনি লাষ্টত দিব লাগিছিলে, সেইকাৰণে মান ধনিয়া পাতখিনি উলিয়াই দিলোঁ আকৌ। আৰু ইয়াত হালধি দিছোঁ। আপোনালোকে প্ৰায় ভালদৰে ভাজি ল'ব, যিমান ভাজে সিমানেই ভাল হ'ব। আৰু ইয়াত পানী অলপমান দি দিলোঁ। পানী প্ৰায় গৰম পানী আপোনালোকে ইউজ কৰিব পাৰে, গৰম পানী আপোনালোকে দিব মাজে মাজে। এয়া কুকাৰত দি দিয়া হ'ল। তাৰপিছত অলপমান পানীও দি দিয়া হৈছে, কিয়নো আমি কাৰী বনাইছোঁ, অলপ জোল টাইপ। চাৰিটা চিটি দিব লাগিব ইয়াত। আৰু এয়া আমাৰ মটন কাৰী বনি ৰেডি। Thank you for watching my video.